হাই ফ্ৰেণ্ডছ, মই মাইনী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল MD এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ। আৰু এইবাৰ মই আছোঁ তেজপুৰ টাউনৰ মাজমজিয়াত থকা পদুম পুখুৰী পাৰ্কৰ মাজত। আৰু এইবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা পুখুৰী টাউনৰ মাজত আছে। পৰিৱেশটো ইমান ধুনীয়া কৰিছে, গতিকে ভাবিলোঁ আপোনালোককো অকণ দেখাওঁ। আজি 1 বছৰ পাৰ হ'ল এইটো ৰাস্তাৰে সদায় অহা যোৱা কৰোঁ। সদায় ভাবোঁ ইয়াতে এদিন সোমাম, কিন্তু নাই, কোনোদিনে সোমোৱা হোৱা নাছিলে। এইবাৰ মাহঁতো থকাৰ বাবে ভাবিলোঁ নাই, এইবাৰ সোমাই চাই যাওঁ ভালকৈ। আৰু সেইকাৰণে ভাবিলোঁ মই চোৱাৰ লগতে আপোনালোককো দেখাওঁ। শ্বুটিং কৰা হৈছিলে। যদি চিনেমাখন আপোনালোকে চাইছে নিশ্চয় ধৰিব পাৰিছে কোন জেগা হয়। সৰিও কথা তুমি চাও না সেইটোৱেইটো। যদি কোনোবাই পায় এইপিনে এনেকৈ এইখিনি এটা SPCটো আছে। এইপিনে যাব পাৰি মোৰ মেডিকেললৈ। সেইপিনেও যাওঁ, কেতিয়াবা এইপিনেও যাওঁ, একেটা ৰাস্তা হয় মানে। মাছ আছে, বহুত আছে। এতিয়া এনেকৈ নেদেখি, পিছবেলা হ'ব লাগিছিল, দেখা পালে পিছবেলা হ'লে দেখিব। একদম যেতিয়া আধা মানে ঠাণ্ডা পৰে পানীটো, একদম জাকতি ইয়াৰ কিবা হেৰি মানুহ আছে, সিহঁতে ধৰে থাকিয়ে যায় ইয়াতে। বল এই ৰাজা এই পইচাটো বাই খেলিও মানে কেনেকুৱা তই বিয়া হ'লে মই বিয়া হ'ম, তই বিয়া নহ'লে মই ইমান ভাবি